সো মানে ইভিনিং টাইম হলে আৰু কিবা এটা দোকানৰ পৰা খাবই লাগে আৰু তো এনেকা ক্ষেত্ৰত মানে এইবিলাক এক্সপাৰ্ট আৰু সো মোক মানে দাবী ধমকি দি লৈ আহিলে এতিয়া দোকানত কিবা চপ এটা খাই বোলে আলুৰ চপ নেকি আলুৰ চপ খাবি মানে পেটটোৰ কাৰণে মানে সন্ধিয়ালৈকে ৰৈ থাকে আৰু বেলেগটো একো নাই সন্ধিয়া বৰ্তমান লকডাউনত সেইটোৱে হৈছে আৰু পেটটো মেইন চ' পেট পূজা হৈ গ'লে আৰু সমস্ত মানে ঠিক আৰু একো প্ৰব্লেম নাই আৰু চ' পেট পূজাৰ কাৰণে আমি মাজৰ ৰাস্তাৰে আহিছোঁ এতিয়া এইটো ৰাস্তা আজিৰ দিনত মানে এইটো এনেকুৱা দেখিবলৈ বৰ বিশেষ এটা মানুহ অহা নাই যাৰ কাৰণে মানে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বহুত কম কাই বনাইছে এইখন হা এইখন নতুন ভাল বনাইছে ইয়াতে একো প্ৰব্লেম নাই আৰু এইখনত ধুনীয়াকৈ লকডাউনৰ টাইমত আমি এটা ভাল প্লেচ বিচাৰি পাইছোঁ ইয়াতে আহি ধুনীয়াকৈ আমি বহি থাকিব পাৰিম আৰু এতিয়া আব অলপ তই গামোচা পিন্ধি পাৰিবি না বহিব আজি এণ্ট্ৰি কৰি দিয়ে আৰু পুৰা চ' ইয়াতে অলপ বহি আছোঁ একদম ধুনীয়া বনাইছে চ' চিঙিৰা খাব যাবি না অলপ দেখা গামোচা পিন্ধি এনেকৈ ইয়াতে অলপ বহিলোঁ নাথাকে ক'ত হেল্ল' গাইজ গুড মৰ্ণিং আৰু অইন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা নাছিলোঁ তো গাইজ এজোপা আমাৰ ঘৰতে মালদৈ আম আছে চ' আম আজি খাম বুলি ভাবিছোঁ মই অকলে নাখাওঁ মই এজন ফ্ৰেণ্ডক মানে ইনভাইট কৰিছোঁ তো গাইজ ইডাল চাওক না ফ্ৰেণ্ডছ ঘৰত এইটো ফুল ফুলিছে আৰু এইটো 9 বাজি ফুল যাৰ কাৰণে 9টা বজাত দেখুৱাব লগাত পৰিছে আমি জীৱন কাহিনী লিখি আছোঁ দে লিখ আৰম্ভ কৰোঁ জন্ম কিমান চনত হৈছিল তোৰ দুজন আৰু আমি বাবু আৰু মই এইটো মাৰবা নৰা এইটো কেনেকৈ মাৰিবি তেতিয়াহ'লে গেম আৰম্ভ কৰোঁ ৰাইট দিওঁ আমাৰ হৈ আছে 26 আৰু চাউনে দি তহঁতে হেৰি জিকপা যত্ন নকৰিবি বুজিছা জীৱ একাৰে তো গাইজ আমাৰ 3টা গুটি লাগে চ' ফাইনেলি 3টা বগা আছে কিন্তু অৱশেষত আমি এইটো ৰিবন টানিবলৈ ওলাইছোঁ লাষ্ট আমাৰ 26 হৈ আছে 3 লাগে আমাক চ' 3টা গুটি আছে আমাৰ হাতত তো এইটো আমি ৰিবন টানিম Latekera. ঠাইৰ এটা হেৰি বুজিছা অকলে খাম বুলি আছোঁ আৰু এতিয়া এইখিনি মানে ভাত খোৱা টাইম অলপ মই মৰ্ণিং টাইম বুলি ভাবিলোঁ অলপ দেৰিকৈ উঠিলোঁ আৰু এইখন পেলনীয়া পেপাৰ চাবি তই এফেক্ট পৰিছে মোৰ গাত ভালে লকডাউনৰ এফেক্ট পৰিছে তো অলপ কেঁচা আছে আমটো কাটি আছোঁ এতিয়া এটা ইম্পৰ্টেণ্ট বস্তু আনিব পাহৰিছোঁ আমাৰ ঘৰৰ ক'লা জলকীয়া আৰু এইটো মই আজি এইটো জলকীয়া এইটো বেঙেনা এইপিনে জলকীয়া ল'ম এইটো জলকীয়া এইটো ফপৰা জালুক বুলি কয় আৰু এই জলকীয়াটো পুৰা ৰংচুৱা হৈ গৈছে যাৰ কাৰণে কি মজা স্মেল তো গাইজ বহাচোন ইয়াতে বহাই যেতিয়া হেৰিৰ মিশ্ৰণটো ঠিক হয় না জলকীয়া তেতিয়া লগটো আহে তোৰ লগ আছে নাই জীৱনৰ সংসাৰ বাদ দিছা নেকি এতিয়া কি মই যেতিয়া আমটো পাৰি আছিলোঁ তেতিয়া কৈছে মই মানে খাম নাখাওঁ এতিয়া দেখা নাই আম খাব লৈছে কি কৈছা আৰু লাগে আৰু লাগব মই ক'লোঁ নাই আম বোলা বস্তু এটা এনেকুৱাই হৈছে ধুনীয়াকৈ কাট নতুনকৈ শিকিব লাগিলে বস্তু কি বাঢ়িবা যাবা ভালকেইটো বাজালো এই চিয়া ধৰছোঁ বাঢ়ি বাজাব পাৰোঁ বুলিয়ে কৈছোঁ মই মিলাব পাৰোঁ বুলি কোৱা নাই নহয় ইফাল চালোঁ ক'তো দেখা পোৱা নাই দেখোন এইখিনি টাইমতে অহা কথা কৈছিল তাৰমানে
মানে পৰ্দা খোৱা মানে আমাৰ ফুটা কৰিব লাগিব মানে ৱালখন তাৰ কাৰণে মানুহ এজন মানে মাতি পঠাইছিলোঁ দিনৰ ভাল লাগে কৰি চ' আৰু ইণ্টাৰেষ্টিং কথা এইবিলাক ডাঙৰ হৈ আছে 12 বেঙেনা 12 মাহে ফুলি থাকে এইটো তো গাইজ ফাইনেলি আহিয়ে পাইছে আজি অলপ ঘৰ নিচিনা লাগি আছে না ইমান দিনৰ মাজত চ' এই দুখন পৰ্দা একে হৈছে আৰু এইখন পৰ্দা আৰু চ' গাইজ লকডাউনৰ টাইমত এনেকুৱা হৈছে দিনৰ দিনটো ঘৰৰ ভিতৰত সোমাই থাকোঁ তাৰপিছত অলপমান টিভি চাওঁ মাজে মাজে মোবাইল চাওঁ বাতৰি চাওঁ তাৰপিছত যেতিয়া আবেলি হ'ব সন্ধিয়া টাইমত হ'ব এনেকৈ অলপ ওলাই আহোঁ চ' এইখিনি টাইমে বেষ্ট টাইম সন্ধিয়াৰ টাইমখিনি এইখিনি টাইম এনেই ভাল লাগে কিবা এটা